আমাৰ ষ্ট্ৰং ৰুমত ECI গাইডলাইন্স মতে 3 টিয়াৰ সিকিউৰিটি আছে ভিতৰত CRPF কোম্পানী আছে তাৰ বাহিৰত আমাৰ जो বাটালিয়নৰ ফোর্স থাকে ই আছে তাৰ বাহিৰত ডিস্ট্ৰিক্টৰ এক্সিকিউটিভ ফোর্স আছে আৰু এতিয়ালৈকে পলিং মোৰ অৰ লেছ সব পলিং ষ্টেচনত পিসফুলি কনক্লুড হৈছে যিমান পলিং পাৰ্টিজ আছে এন ৰুট আছে অলমোষ্ট 10% পলিং পাৰ্টিজ অলৰেডি পাই গৈছে ইয়াত আমি দেখিছোঁ কিছুমান ছ'চিয়েল মিডিয়াত ফটো আহিছে যে আৰক্ষীয়ে মানুহবিলাকক যথেষ্ট সহায় কৰিছে এনেকুৱা ধৰণৰ মেছেজ দিয়া হৈছিল নেকি আগতে স্যাৰ মেছেজ নাই তো হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত সদায় এনেকুৱা হেল্প কৰা যায় আৰু ইটো এটা ফেষ্টিভেল অফ ডেম'ক্ৰেচি যাতে সবৰ লগত হোৱা যোগ্যতা থাকে আৰু সব সেলিব্রেট কৰে আৰু ভালকৈ যেতিয়া ভোটিং পাৰ্চেণ্টেজ বঢ়ে আমাৰ ডেম'ক্ৰেচি আৰু ষ্ট্ৰেংথেন হ'ব দুটাকৈ লোকসভা সমষ্টিত বঙাইগাঁও জিলাত আছে সৃজনগ্ৰাম ধুবুৰী আৰু বঙাইগাঁৱত দুটা আছে বৰপেটাত বিক্ষিপ্ত ঘটনা কিবা নজৰত আহিছিল নেকি আপোনাৰ এতিয়ালৈকে আমাৰ কমপ্লিটলি পিসফুল ভোটিং হৈছে যেতিয়ালৈকে আমাৰ পলিং পাৰ্টি ইয়াতে আহি পাই যায় তেতিয়ালৈকে আমি ভোটিং শেষ নামানো যেতিয়ালৈকে আমাৰ ষ্ট্ৰং ৰুমটো ক্লোজ নহয় তো একবাৰ ষ্ট্ৰং ৰুম ক্লোজ হ'লে এইটো আমি আপোনাক জনাম কিন্তু ছ' ফাৰ এভৰিথিং ইজ পিসফুল